নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আমি সকলোৱে জানো ভগৱানৰ কৃপাৰ অবিহনে গছৰ পাত এটাও সৰি নপৰে। ভগৱানে বন্ধুসকল আমাক কৃপা কৰাৰ কাৰণেহে আমি জীয়াই আছোঁ। আমাৰ জীৱনত যিবোৰ ঘটনা ঘটিছে, বেয়া হৈছে, ভাল হৈছে, সেই সকলোবোৰ ভগৱানেই কৰাই আছে। আমি বন্ধুসকল ভগৱানক বিশ্বাস কৰোঁ। আমি জানো যে আমি সকলোৱে মিলি কৰিব নোৱাৰা কাম এটা ভগৱানে পলকতে কৰি দিব পাৰে। সেয়ে আমি জীয়াই থকা জীৱনত যাতে কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়, দুখ যাতনা ভোগ কৰিব লগা নহয়, আৰু যাতে মৃত্যুৰ পাছত আমি ভাল ঠাইত স্থান পাওঁ, সেই উদ্দেশ্যে বন্ধুসকল আমি সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰোঁ। বন্ধুসকল, ভগৱানক প্ৰাৰ্থনা কৰিলে ভগৱানে সেই প্ৰাৰ্থনা গ্ৰহণ কৰিবই, যদি বন্ধুসকল আমি সঁচা অন্তৰে শুদ্ধভাৱে ভগৱানক প্ৰাৰ্থনা কৰোঁ। কিন্তু বন্ধুসকল এনে কিছুমান কাম আছে যিবোৰ কাম কৰিলে ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰে। আমি যিমান প্ৰাৰ্থনা কৰিলেও ভগৱানে আমাৰ প্ৰাৰ্থনা গ্ৰহণ নকৰে। সেই বেয়া কামবোৰৰ ভিতৰত বন্ধুসকল প্ৰথম বেয়া কামটো হ'ল ভকতক নিন্দা কৰা। ভকতক নিন্দা কৰিলে বন্ধুসকল ভগৱানৰ দৃষ্টিত আমি অপৰাধী হৈ পৰিম। সেয়ে বন্ধুসকল কোনো কাৰণতে কেতিয়াও ভকতক নিন্দা কৰিব নালাগে, ভকতৰ বেয়া চিন্তা কৰিব নালাগে। কিয়নো বন্ধুসকল ভকত ভগৱানৰ অতিকৈ প্ৰিয়। সেয়ে ভগৱানে ভকতৰ নিন্দা একেবাৰে সহ্য নকৰে। যিসকলে বন্ধুসকল ভগৱানৰ নামৰ জৰিয়তে লোক সমাজক কল্যাণ সাধন কৰিছে, তেনে ভকতসকলৰ নিন্দা কৰাজনক ভগৱানে একেবাৰে ক্ষমা নকৰে। যদি ভকতক নিন্দা কৰে তেনেহ'লে ভগৱানৰ দৃষ্টিত সেইসকল লোক অপৰাধী হৈ পৰে, আৰু সেই অপৰাধীজনে যিমানেই প্ৰাৰ্থনা নকৰক কিয়, যেনেকৈ ভগৱানক সেৱা পূজা নকৰক কিয়, ভগৱানে তেওঁ সেৱা পূজা গ্ৰহণ নকৰে। এটা কথা বন্ধুসকল ভাবি চাওকচোন, আমি ঘৰত যদি কেতিয়াবা কিবা এটা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰোঁ, সেই অনুষ্ঠান ভাগলৈ বন্ধুসকল আমি ভকতক নিমন্ত্ৰণ কৰোঁ, আৰু সেই ভকতসকলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিজৰ ঘৰৰ সকলো কাম বন এৰি আমাৰ ঘৰত উপস্থিত হয়। তেওঁলোকৰ বাৰু তাত কিবা স্বাৰ্থ থাকেনে? তেওঁলোকৰ তাত একোৱেই স্বাৰ্থ নাথাকে। আমিনো বন্ধুসকল তেওঁলোকক কি যোগাৰ কৰি দিওঁ? মাত্ৰ কেইটামান প্ৰসাদ যোগাৰ কৰি দিওঁ। আমি যোগাৰ কৰি দিয়া সেই প্ৰসাদকেইটা তেওঁলোকে ঘৰতে কিনি আনিও খাব পাৰিলেহেঁতেন। তথাপিও তেওঁলোকে নিজৰ ঘৰৰ সকলো কাম বন এৰি নিস্বাৰ্থভাৱে আমাৰ ঘৰত আহি ভগৱানৰ নামৰ জৰিয়তে আমাক উদ্ধাৰ কৰেহি। তেনে নিস্বাৰ্থ ভকতক যদি আমি নিন্দা কৰোঁ বা কিবা অনিষ্ট কৰিব বিচাৰোঁ, ভগৱানে বাৰু আমাক ক্ষমা কৰিবনে? নিশ্চয়কৈ নকৰে। যিসকলৰ জৰিয়তে সমাজত ভগৱানৰ নাম প্ৰচাৰ হৈ আছে, যিসকলে জীৱক মুক্তিৰ পথ দেখাইছে, সেইসকলক নিন্দা কৰিলে ভগৱানে কেতিয়াও ক্ষমা নকৰে, আৰু বন্ধুসকল নিন্দা কৰাজন ভগৱানৰ অপৰাধী হৈ পৰে। আৰু সেই অপৰাধীজনে ভগৱানক যেনেকৈ পূজা নকৰক কিয়, যেনেকৈ সেৱা নকৰক কিয়, প্ৰাৰ্থনা নকৰক কিয়, সেই প্ৰাৰ্থনা ভগৱানে কেতিয়াও গ্ৰহণ নকৰে। বন্ধুসকল, আপুনি যদি ভগৱানে আপোনাক কৃপা কৰাটো বিচাৰিছে, তেনেহ'লে ভকতক নিন্দাৰ পৰা আপুনি সদায় আঁতৰি থাকিব লাগিব। আৰু বন্ধুসকল দ্বিতীয় বেয়া কামটো হ'ল ভগৱান বিষ্ণু আৰু ভগৱান শিৱ প্ৰভুক ভিন্ন বুলি জ্ঞান কৰা। ভগৱান বিষ্ণু আৰু ভগৱান শিৱ প্ৰভুক কেতিয়াও বেলেগ বেলেগ একোজন ভগৱান বুলি ভাবিব নালাগে। তেওঁলোকক কেতিয়াও বেলেগ বেলেগ একোজন ভগৱান বুলি পৃথকে পৃথকে সেৱা পূজা কৰিব নালাগে। যিসকল লোকে বন্ধুসকল ভগৱান বিষ্ণু আৰু ভগৱান শিৱ প্ৰভুক একোজন বেলেগ বেলেগ ভগৱান বুলি পৃথকে পৃথকে সেৱা পূজা কৰিছে, সেইসকল লোক বন্ধুসকল ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰিছে। ভগৱান বিষ্ণু আৰু ভগৱান শিৱ প্ৰভু পৃথক পৃথক একোজন ভগৱান নহয়, তেওঁলোক অভেদ। যদি ভগৱান বিষ্ণুক কায়া বুলি ধৰা হয়, তেনেহ'লে শিৱ প্ৰভুক ছায়া বুলি ধৰা হয়। সেয়ে বন্ধুসকল ভগৱান বিষ্ণু আৰু ভগৱান শিৱ প্ৰভুক ভিন্ন বুলি ভাবিব নালাগে। যিসকল লোকে ভগৱান বিষ্ণু আৰু ভগৱান শিৱ প্ৰভুক একোজন বেলেগ বেলেগ ভগৱান বুলি পৃথকে পৃথকে সেৱা পূজা কৰিছে, সেইসকল লোক ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰিছে, আৰু সেইসকল লোকে ভগৱানক যেনেকৈ প্ৰাৰ্থনা নকৰক কিয়, ভগৱানে কিন্তু সেইসকলৰ প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ কৰা নাই। ভগৱানৰ দৃষ্টিত 3 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল গুৰুক অৱহেলা কৰা। বন্ধুসকল আন্ধাৰত পৰি থকা জীৱসকলক পোহৰৰ পথ দেখুওৱাসকলেই হ'ল গুৰু। বন্ধুসকল গুৰু 3 প্ৰকাৰৰ। প্ৰথম হ'ল আদি গুৰু বা আৰ্য গুৰু, আৰু দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু, আৰু তৃতীয় গুৰু হ'ল দীক্ষাগুৰু। বন্ধুসকল প্ৰথম তথা আদি গুৰু হ'ল পিতৃ মাতৃ, যিয়ে আমাক জন্ম দি তুলি তালি ডাঙৰ দীঘল কৰিলে, আৰু দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু, যিয়ে আমাক বহুত কষ্ট কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিলে, আৰু বন্ধুসকল তৃতীয় গুৰু হ'ল দীক্ষাগুৰু, যিসকলে বন্ধুসকল আমাক আমাৰ জীৱটোক মুক্তিৰ পথৰ সন্ধান দিলে। তেনে মহান গুৰুসকলক যদি কেতিয়াবা অৱহেলা কৰে, তেওঁলোকৰ কথা যদি অমান্য কৰে, তেনেহ'লে বন্ধুসকল সেইসকল লোক অপৰাধত পৰে। গতিকে বন্ধুসকল গুৰুসকলে দি যোৱা নীতি নিয়মবোৰ উপদেশবোৰ আখৰে আখৰে পালন কৰি থাকিলে ভগৱানে সদায় কৃপা কৰি থাকিব, আৰু যদি তাকেই নকৰি গুৰুক অৱহেলা কৰে, তেনেহ'লে ভগৱানে তেওঁক কেতিয়াও ক্ষমা নকৰে, আৰু সেইসকল লোকে ভগৱানক যেনেকৈ প্ৰাৰ্থনা নকৰক কিয়, ভগৱানে কিন্তু সেই প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ নকৰে। আৰু 4 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল বেদক নিন্দা কৰা।
বন্ধুসকল লোকসমাজৰ কল্যাণৰ কাৰণে ভগৱান শ্ৰীহৰিয়ে নাকেৰে নিশ্বাসৰ জৰিয়তে 4 বেদক জন্ম দিছিল। সেই 4 বেদত বন্ধুসকল ভগৱানৰ বাণী সন্নিৱিষ্ট হৈ আছে। সেই বেদক যদি বন্ধুসকল কেতিয়াবা নিন্দা কৰে তেনেহ'লে বন্ধুসকল ভগৱান অসন্তুষ্ট হ'ব। সেইজন ব্যক্তিক বন্ধুসকল ভগৱানে কেতিয়াও কৃপা নকৰিব। আৰু বন্ধুসকল 5 নম্বৰ বেয়া কামটো হ'ল ভগৱানৰ নামক লৈ তৰ্কাতৰ্কি কৰা। বন্ধুসকল ভগৱানৰ নামৰ মহিমা অপাৰ। সেই ভগৱানৰ নামৰ মহিমাক লৈ যদি আনৰ লগত তৰ্কাতৰ্কি কৰে তেনেহ'লে সেই ব্যক্তিজনক বন্ধুসকল ভগৱানে কেতিয়াও কৃপা নকৰে। সেই ব্যক্তিজনে ভগৱানক যিমানেই প্ৰাৰ্থনা নকৰক কিয় সেই প্ৰাৰ্থনাৰ ফল তেওঁ কেতিয়াও লাভ নকৰে। আৰু 6 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল ভগৱানৰ নামৰ বলত পাপ কাম কৰা। বন্ধুসকল আমি সকলোৱে জানো যে ভগৱানৰ নাম ল'লে পাপী সকলো তৰি যায়। সেয়ে বন্ধুসকল পাপ কাম কৰি ভগৱানৰ নাম লৈ আকৌ শুদ্ধ হৈ যাম বুলি যিসকলে পাপ কাম কৰিছে সেইসকল বন্ধুসকল ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰিছে। তেওঁলোকে বন্ধুসকল ভগৱানৰ নাম ল'লেও ভগৱানে কিন্তু তেওঁলোকক কেতিয়াও সহায় নকৰে। আৰু 7 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল তীৰ্থযাত্ৰা যাগ যজ্ঞ আদি নামৰ লগত তুলনা কৰা। বন্ধুসকল আমি সকলোৱে জানো যে ভগৱানৰ নাম সকলোতকৈ শ্ৰেষ্ঠ। গতিকে বন্ধুসকল সেই নামৰ লগত যদি যাগ যজ্ঞ তীৰ্থযাত্ৰা এইবোৰ তুলনা কৰে তেনেহ'লে বন্ধুসকল সেই লোকজন ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰে। সেয়ে বন্ধুসকল কেতিয়াও ভগৱানৰ নামৰ লগত যাগ যজ্ঞ স্নান তীৰ্থযাত্ৰা এইবোৰ তুলনা কৰিব নালাগে। যদি কৰে বন্ধুসকল ভগৱানৰ দৃষ্টিত তেওঁ অপৰাধী হৈ পৰে আৰু তেওঁ যিমান প্ৰাৰ্থনা নকৰক কিয় ভগৱানে তেওঁ প্ৰাৰ্থনা গ্ৰহণ নকৰে। আৰু 8 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল নাম কীৰ্তন কৰি থাকোঁতে অন্যমনস্ক হৈ থকাটো। বন্ধুসকল আপুনি যদি কেতিয়াবা ক'ৰবাত হৈ থকা নাম কীৰ্তনস্থলীত উপস্থিত আছে আৰু বন্ধুসকল তাত ভকতে নাম কীৰ্তন কৰি আছে কিন্তু আপুনি সেই ভকতে কৰি থকা নাম কীৰ্তন উপভোগ নকৰি অন্যমনস্ক হৈ বেলেগৰ লগত বেলেগ কিবা কথা পাতি আছে তেনে বন্ধুসকল আপুনি অপৰাধ কৰি আছে। তেনে কৰিলে বন্ধুসকল ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰিব। গতিকে বন্ধুসকল নাম কীৰ্তন কৰি থাকোঁতে কেতিয়াও অন্যমনস্ক হ'ব নালাগে। অন্যমনস্ক হ'লে ভগৱানে দুখ ধৰিব আৰু ভগৱানে দুখ ধৰিলে আপুনি যিমানেই প্ৰাৰ্থনা নকৰে কিয় ভগৱানে কিন্তু কেতিয়াও আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ নকৰিব। আৰু 9 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল শ্ৰদ্ধাহীনজনক নাম দান দিয়া। যাৰ ভগৱানৰ ওপৰত বিশ্বাস নাই ভগৱানৰ নামৰ প্ৰতি শ্ৰদ্ধা নাই তেনে লোকক যদি বন্ধুসকল ভগৱানৰ নাম দান দিয়ে মানে ভগৱানৰ নাম ল'বলৈ কয় তেনেহ'লে বন্ধুসকল নাম ল'বলৈ উপদেশ দিয়াজন ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰে। সেয়ে বন্ধুসকল শ্ৰদ্ধাহীনজনক কেতিয়াও নাম ল'বলৈ ক'ব নালাগে। আৰু 10 নম্বৰ বেয়া কামটো হ'ল বন্ধুসকল নামৰ মহিমাৰ কথা জানিও নামক প্ৰীতি নকৰা। বন্ধুসকল নামৰ মহিমাৰ অপাৰ সেই কথা জানিও যিসকল লোকে বন্ধুসকল নামক প্ৰীতি নকৰে নামক শ্ৰদ্ধা নকৰে সেইজন বন্ধুসকল ভগৱানৰ দৃষ্টিত অপৰাধী হৈ পৰে। আৰু সেই ব্যক্তিজনে বন্ধুসকল যিমানেই প্ৰাৰ্থনা নকৰক কিয় যেনেকৈ ভগৱানক পূজা নকৰক কিয় ভগৱানে কিন্তু তেওঁক কেতিয়াও সহায় নকৰে। এই 10টা ভুল কাম যিসকল লোকে কৰিছে তেওঁলোকে বন্ধুসকল যেনেকৈ ভগৱানৰ নাম নলওক কিয় যেনেকৈ ভগৱানক সেৱা পূজা নকৰক কিয় প্ৰাৰ্থনা নকৰক কিয় ভগৱানে কিন্তু তেওঁক কেতিয়াও সহায় নকৰে। গতিকে বন্ধুসকল সদায় আমি এই 10টা বেয়া কামৰ পৰা আঁতৰি থাকিব লাগিব। তেতিয়াহে ভগৱানে আমাক সহায় কৰিব। আমি ভগৱানক কৰা প্ৰাৰ্থনা ভগৱানে গ্ৰহণ কৰিব। বন্ধুসকল ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।